যদি টুৱাইছ এ মাইনাছ বি প্লাছ চি ইকুৱেল টু 0 তেন্তে দেখুৱাব লাগে যে 4a² মাইনাছ b² প্লাছ c² প্লাছ 4ac ইকুৱেল টু 0। চাওঁ এইটো কেনেকৈ কৰিব লাগে। ফাৰ্ষ্ট অফ আমি সমাধানখিনি লিখিছোঁ, তাৰপিছত দিয়া আছে যিখিনি আমাৰ দিয়া আছে কণ্ডিশ্যন সেইখিনি আমি লিখি ল'লোঁ। কোনটো কণ্ডিশ্যন দিয়া আছে? টুৱাইছ এ মাইনাছ বি প্লাছ চি ইকুৱেল টু 0। এতিয়া চাওক ইয়াত মাইনাছ বিটো ঋণাত্মক সংখ্যা হয়, এইটো এইফালে লৈ আহিম, মানে সোঁফালে লৈ আহিম সমানৰ সোঁফালে লৈ আহিলে প্লাছ বি আহিব হা। এইখিনি কাম আমি আগত কৰিলোঁ। চাওক এইখিনি আমি কৰিলোঁ। এতিয়া আমি দুয়োফালে বৰ্গ কৰি দিম, মানে টুৱাইছ এ প্লাছ চি এইটো হোল স্কুৱেৰ কৰি দিম আৰু b² এইটো হোল স্কুৱেৰ কৰি দিম। আমি এতিয়া বৰ্গ কৰিলোঁ। এতিয়া টুৱাইছ এ প্লাছ চি হোল স্কুৱেৰ এইটো a প্লাছ বি হোল স্কুৱেৰৰ ফৰ্মুলাত ভাঙি দিম। এইখিনি চব ভাঙি দিছোঁ। এতিয়া আকৌ মাল্টিপলখিনি কৰি দিম। চাওক এইখিনি আমি মাল্টিপলখিনি কৰি লৈছোঁ। টুৱাইছ এ হোল স্কুৱেৰ ইকুৱেল টু 4a² লিখিব পাৰিম আৰু মাল্টিপলখিনি কৰিলে 4ac আহিব আৰু c² টো c² থাকিব, ইফালে b² আছে b² থাকিব। এতিয়া চাওক b²টো আমাক যিটো দেখুৱাব গৈছে সেইটো সোঁফালে কি 0 আছে, 0 কেতিয়া আহিব সোঁফালে? এতিয়া b² আমি বাওঁফালে লৈ আহিম, তেতিয়াহে সেইফালে একো নাথাকিব, তেতিয়া আমি 0 লিখিব পাৰিম সোঁফালে, নহয়? এইখিনি বাওঁফালে লৈ আহোঁ আৰু এইটো প্লাছ হৈ আছে, বাওঁফালে আহিলে কি হ'ব? মাইনাছ হৈ যাব। তো b² মাইনাছ হ'ব এতিয়া, নহয়? চ' প্ৰশ্নই বিচৰা মতে আমাৰ গোটেইখিনি টাৰ্ম আছে, কিন্তু প্ৰশ্নই বিচৰা মতে আমাক সঁচাও দিব লাগিব। গতিকে আমি এইখিনি আকৌ ৰিএৰেঞ্জ কৰিম, পুনৰাই মিলাই দিম, প্ৰশ্নৰ লগত মিলাই দিম। 4² পিছত মাইনাছ b² আছে, তেতিয়াহ'লে 4² পিছত আমি মাইনাছ b² আহিম আৰু 4ac একেবাৰে লাষ্টত আছে নহয়, এইটো আকৌ লাষ্টত লৈ আহিম। ঠিক আছে? চাওক প্ৰশ্নই বিচৰা ধৰণে আমি এইটো সজাইছোঁ, গতিকে আমি দেখুৱাব পাৰিছোঁ। চ' আমি তলত কি লিখি দিম? দেখুওৱা হ'ল বুলি লিখি দিম, এনেদৰে লিখি দিম হা। গতিকে আপোনালোকৰ ভিডিঅ'খিনি কমপ্লিট হ'ল। এতিয়া যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আমাক এটা অনুপ্ৰেৰণা দিব, যাতে নেক্সট টাইম আমি নতুনকৈ ভিডিঅ'খিনি লৈ আহিব পাৰোঁ আৰু ভালকৈ লৈ আহিব পাৰোঁ। থেংক ইউ।